মালিকৰ ফোনত আমিও গাড়ী লোড কৰি ওলালো। কাম কৰাটো কৰিয়ে থাকিম ৰ, খাৱাটোনো কিঠান খাম। তাকে অলপ দূৰ আহিয়ে দুটাইও চাহটো খাই লগতে লাগা বস্তুখিনি লৈয়ে লওঁ। আমিও চাহটো খাই এতিয়া খালী কৰিব যাই আছো। ক'তনো যাম আৰু গুৱাহাটীৰ ফালে আহিলো। আহি থাকোঁতেও এটা ড্ৰাইভৰ লাগাল পালো, ইও বোলে অলপ আগৰ লগি যায়। তো আমাৰো কেবিনত জাগা নাই, সেইকাৰণে যো আমাৰ লগতে পিছত। ইয়াকো নুমে দি আমি আহি পালো খালী কৰা জাগা। এইটো বিল্ডিঙৰে কাম কৰি আছে, সেইকাৰণে আনিব দিছে এতিয়া। তো আমিও বেছি দেৰি নকৰি সোনকালে খালী কৰাত লাগি গেলো মানে মইতো হেণ্ডেমেনে না এতেহে খালী কৰিব আহিছে। গাড়ীও খালী হ'ল এতিয়া আৰু লাহেকে যাই থাকো, খালী কি ৰাস্তাটোহে সৰু অলপ। যিয়ে নহওক ড্ৰাইভৰ কাৰা থাকিলে কিহৰ টেনচন, আমিও খালী কৰি কেনে যাই আছো এতিয়া। গাড়ীখনো বহুত বেমাৰী, সেইকাৰণে গেৰেজত দিখে লাগে থৈ দিলো। গাড়ীখনো গেৰেজত লাগে থৈ দিলো। এখন গাড়ীত যাবাৰ পৰে 4বাৰ মান বেয়াই হৈছে, সেইকাৰণে এইবাৰ এখন গাড়ী লৈ যাম। গাড়ীটো যিহে কষ্ট হৈছে এইবাৰ যাই কেনে দুটাইও বাগাৰ দি